প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল কৰাৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ চৰকাৰী বিপিএল ঘৰৰ 21 বছৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ সকলোৰে একাউণ্টত ফাৰ্ষ্ট কিস্তিটো সোমাই গৈছে। বহুতৰে একাউণ্টত কিন্তু এতিয়াও বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমোৱা নাই। সেইসকলৰ কিন্তু এটা প্ৰব্লেম হৈ আছে, সেইকাৰণে কিন্তু এতিয়াও বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমাইছেনে সোমোৱা নাই, নে আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈ গৈছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ইয়াত চাব দিয়া আছে 22 ষ্টেজ, ফাৰ্ষ্ট কিস্তি কিন্তু 32,500 টকা সোমাই গৈছে। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, pmayg.nic.in। আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ষ্টাৰ্ট কৰি ল'ব। ইয়াত চাব যিটো ইয়াত 5 নম্বৰ অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ, আপোনালোকে ফাৰ্ষ্ট সেইটোৰ ওপৰত ক্লিক কৰিব। যিটোত 1 নম্বৰ অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, আপোনালোকে সেইটো ঘৰত বহাই দিব। বহাই দি আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাজানে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়ততে চেক কৰি ল'ব, অথবা আপোনালোকে নম্বৰটো কেনেকৈ বেৰ কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বেৰ কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত বহাই দিব, চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আৰু আপোনাৰ পঞ্চায়তৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ, আপোনাৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত দিয়া আছে 22 ষ্টেজ আৰু ইয়াত দিয়া আছে 32,500 টকা। এইফালত চাব আপোনাৰ একাউণ্টৰ লাষ্টৰ 4টা নম্বৰ এইফালত দি আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব। যদি আপোনাৰ একাউণ্টত এতিয়াও বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমোৱা নাই, তেনেহ'লে আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ একাউণ্টটো ভেৰিফাই হৈ আছে নে ৰিজেক্ট হৈ আছে। আপোনালোকে ইয়াৰ পৰা যিটো FTO নম্বৰটো আছে, আপোনালোকে এইটো নম্বৰ কপি কৰি ল'ব। যিসকল মানুহৰ 21 লিষ্টত নাম আহিছে, সেইসকলৰ কিন্তু সকলোৰে বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমাই গৈছে। আপোনালোকে ইয়াৰ পৰা যিটো FTO নম্বৰটো আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা কপি কৰি ল'ব। যদি আপোনাৰ একাউণ্টত এতিয়াও বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমোৱা নাই, আপোনালোকে ইয়াৰ পৰা নম্বৰটো কপি কৰি ল'ব। আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোম পেজত আহি আপোনালোকে ইয়াত চাব, যিটো ইয়াত ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰ দি আছে আৱাস শ্বপ। আপোনালোকে এতিয়া আৱাস শ্বপত ক্লিক কৰিব। ইয়াত চাব যিটো 3 নম্বৰ অপশ্যন আহি যাব FTO ট্ৰেকিং। এতিয়া আপোনালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ খোল খাই যাব এনেকুৱাকৈ। ইয়াত চাব যিটো ইয়াত ফাৰ্ষ্টটো দি আছে, আপোনালোকে সেইটো নম্বৰ ইয়াত পেষ্ট কৰি দিব FTO নম্বৰটো। ইয়াত চাব ফাৰ্ষ্ট দি আছে FTO নম্বৰ, 2 নম্বৰ দি আছে PFMSID। আপোনালোকে ইয়াত দুটাৰ ভিতৰত যিকোনো এটা নম্বৰ দিলে হৈ যাব। মই যিহেতু ইয়াত FTO নম্বৰটো বহাই দিছোঁ। এইফালত চাব দিয়া আছে কেপচা। এইফালত যিটো কেপচা দি আছে, আপোনালোকে কেপচাটো বহাই দি চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত FTO ট্ৰেকিংটো শ্ব' কৰিব এনেকুৱাকৈ। ইয়াত চাব সেইটো পইচা কিন্তু একাউণ্টত সোমাই গৈছে। যদি আপোনাৰ একাউণ্টত এতিয়াও বিপিএল ঘৰৰ পইচাটো সোমোৱা নাই, তেনেহ'লে ইয়াত দেখুৱাই দিব ৰিজেক্টেড দেখুৱাই দিব বা পেণ্ডিং দেখুৱাই দিব। যদি আপোনাৰ একাউণ্টত এতিয়াও বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে FTO ট্ৰেকিংটো চেক কৰি লওক যে আপোনাৰ একাউণ্টত বিপিএল ঘৰৰ পইচাটো সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ অতি সোনকালে চেক কৰি লওক যদি আপোনাৰ একাউণ্টত বিপিএল ঘৰৰ পইচাটো সোমোৱা নাই। যদি আপোনালোকৰ 21 লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তিটো সোমাই গৈছে। আপোনালোকে এনেকুৱাকৈ চেক কৰি লওক।